ক'ত যাবা এতিয়া আমি প্ৰয়াগৰাজ যাম নেপাল পশুপতিনাথ আৰু মহাকুম্ভ মেলা পাৰিলে আমি ৰামমন্দিৰ যাম ন একেবাৰে সকলোখিনি একে দৰ্শন কৰিম নামটো কি তোমাৰ মোৰ নামটো ময়ূৰপ্ৰতিম ডেকা মোৰ ঘৰ নগাঁও ফুলগুৰিত হয় আৰু এওঁ হৈছে নলবাৰীত বৰমাচৰয় হয় এই যাত্ৰা তোমালোকৰ শুভ হওক থেংক ইউ ক'ৰ পৰা ক'লৈ যাবা এতিয়া বৰ্তমান তেজপুৰ টু প্ৰয়াগৰাজ নেপাল পশুপতিনাথ ডাঙৰ মহাদেৱ মন্দিৰ হয় তাত যাম আমাৰ উদ্দেশ্যটো বহুত ডাঙৰ হয় যে যিকোনো জেগাত মানে আমি পইচা অসুবিধাত বা কিবা অসুবিধাত যাব পৰা নাযায় তাৰ আমি চাইকেল লৈ লৈছোঁ চাইকেল চলালে আমাৰ শৰীৰটো ভালে থাকে আৰু চাইকেল চলোৱা মানে আমাৰ কোনো বেমাৰ আজাৰ নহয় যিহেতু আমি ইমান দিনে চাইকেল ট্ৰেভেল কৰি আছোঁ না কোনো বেমাৰ আজাৰত পৰিছোঁ বা আমি চাইকেল লৈ বিন্দাছ সুস্থ থাকি আছোঁ মানে চাইকেল চলা সুস্থ থাকক সবল হওক হয় নাই মহাদেৱ সুস্থ থাকিব লাগে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আৰু এজন এই আমাৰ গাঁৱৰে হয় ওচৰৰ ফালে ভুল নহয় সৰকাৰ হয় শুভ হওক বন্ধু বেষ্ট অফ লাক দেই সকলোকে বেষ্ট অফ লাক ধন্যবাদ আৰু কি কৈছিলে এয়া ধুনীয়াকৈ ওলাইছে যাত্ৰা যাত্ৰা শুভ হওক চাইকেল যাত্ৰা আছাম তেজপুৰ টু কামাখ্যা টু নেপাল পশুপতি ভাল লাগিলে লগ পাই মোৰ ফালৰ পৰা কিবা এটা দিয়ে আৰু আকৌ লগ পাম মিউজিক